কেনে আছে সুকৃতি? বৰষুণৰ দিনবোৰত তুমি চাগে ডেল কাৰ্নেগীৰ কিতাপ মেলি বিচনাত বাগৰি গ্লাছৰ খিৰিকীৰে বৰষুণৰ টোপাল গণি বিস্ময়ত বিভোৰ হৈ আছা। তুমি শুনিছিলানে মোৰ উৰুখা প্ৰজাতি বুলডোজাৰেৰে ভাঙি দিয়াৰ কাহিনী? মই হেনো ৰাষ্ট্ৰদ্ৰোহ কৰিছিলো নিজৰ অধিকাৰ বিচাৰি। ৰজাঘৰীয়াক সুধিছিলো, এই দেশ যদি মোৰ হয় মই এই দেশৰ নহয় কিয়? মোৰ ভোটটো যদি বৈধ তেন্তে মই কেনেকৈ অবৈধ? যদি মই স্বদেশী হয় মোৰ মাতৃ বিদেশী কিয়? ৰাজকাৰেং যদি তোমালোকৰ ডেষ্টিনেশ্যন তেন্তে মোৰ বাবে ডিটেনশ্যন কিয়? ড্ৰোন স্কুল যদি তোমালোকৰ ল'ৰা ছোৱালীৰ বাবে তেন্তে আমাৰ ল'ৰা ছোৱালীৰ বাবে ডাষ্টবিন কিয়? তোমালোকৰ ফালে যদি প্ৰতি কিলোমিটাৰত স্কুল কলেজ, আমাৰ ফালে প্ৰতি 10 কিলোমিটাৰতো নাই কিয়? তোমালোকৰ ফালে বেদখলকাৰীক মাটিৰ পট্টা, আমাৰ ফালে উচ্ছেদ আৰু ঠাট্টা। চৰকাৰী মাটিত ডাঙৰ ব্যৱসায়িক অট্টালিকা সাজিলে বনিয়া পুঁজিপতি বুলি কোৱা, আৰু আমি নৈ পাৰত এটা প্ৰজা সাজিলেও বেদখলকাৰী সাজি উচ্ছেদ কৰা। একেই দেশ, একেই নাগৰিক, একেই সংবিধান, তাৰ পিছতো এই বৈষম্য কিয়? পৰাধীনতাৰ সময়ত স্বাধীনতাৰ বাবে মোৰ পূৰ্বপুৰুষেও ৰক্ত দিছিলে, নাজানিলে ইতিহাস মেলি চোৱা, আৰু প্ৰয়োজন হলে দেশৰ মাটি চেপি চোৱা, হয়তো মোৰ পূৰ্বপুৰুষৰ তেজ আজিও পাবা। টিপু সুলতান, মীৰ ওসমান আলী, মৌলানা আবুল কালাম আজাদ, হুছেইন আহমদ মাদানী, ওসমান গনি, মৌলানা উবাইদুল্লাহ সিন্ধি, আল্লামা ইকবাল আদি আৰু আছে এশ বুঢ়ী মোৰেই পূৰ্বপুৰুষ স্বাধীনতা সেনানী। আজি তাৰে উত্তৰ ঘূৰি আমিবোৰ হেনো বিদেশী। বৰষুণ বাৰিষাৰ দিনত উচ্ছেদিত শিবিৰত কৰুণ বিৰণী। এটা তম্বু, তিতা খেতেলি, অলপমান সাহায্য সামগ্ৰী, এয়াই বৰ্তমান মোৰ সাৰথি। বৰষুণ দিলে সপোনবোৰ তিতে, বাৰিষা হলে ডুবে আৰু ৰ'দ দিলে শুকায়। অধিকাৰ বিচাৰি কৰা প্ৰতিবাদ যদি ৰাষ্ট্ৰদ্ৰোহ হয়, সঁচা কথাবোৰ কলে যদি আইন ভংগ হয়, অট্টালিকাত বাস কৰা একাংশ ঘৃণিত হৃদয়ক তৈলমৰ্দন কৰিবলৈ ৰাজনৈতিক উচ্চাকাংক্ষাৰ বাবেই দিন দৰিদ্ৰ খাটি খোৱা শ্ৰমজীৱী মানুহৰ প্ৰজাকেইটা যদি বুলডোজাৰেৰে ভাঙি দিয়া হয়, তেন্তে তাৰ প্ৰতিবাদ হবই। আৰু সেই প্ৰতিবাদ যদি ৰাষ্ট্ৰদ্ৰোহ হয়, তেন্তে তেনে ৰাষ্ট্ৰদ্ৰোহ 1000 বাৰ কৰা হব। বৰষুণ শেষ হলে এবাৰ আহিবা আমাৰ শিবিৰলৈ। ভোগ পিয়া ভাজি খাই ক্ষুধা নিবাৰণ কৰা আমিবোৰ ৰাষ্ট্ৰদ্ৰোহীক চাই যাবা। এটি ৰজাঘৰীয়াৰ ৰাষ্ট্ৰদ্ৰোহী।